বন্ধুসকল, এই ভিডিঅ'ত মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ আত্মনিৰ্ভৰ অসম CMAAA যিটো স্কিম হয়, এই স্কিমটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব। কোন কোন এলিজিবল হয় আৰু এই 2 লাখ টকা আপোনালোকে কেনেকৈ পাব সম্পূৰ্ণ এই ভিডিঅ'টোত ক'ম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো একেলগে চাই যাব। তো নমস্কাৰ বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল PK ইউটিউব চেনেললৈ। তো যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। বলক আৰম্ভ কৰোঁ। প্ৰথমে আপোনাক এব লাগিব গুগলত আৰু চাৰ্চ কৰিব, ঠিক আছে, আত্মনিৰ্ভৰ আসাম বুলি। তো ফাৰ্ষ্ট যিটো লিংক আহিব এইটোতে আপোনালোকে ক্লিক কৰি দিব আৰু মই তলৰ লিংকটো দি দিম, ঠিক আছে। তাত গৈ আপোনালোকে চেক আউট কৰিব পাৰে। তো এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাইছে আপোনালোকে, অসম আত্মনিৰ্ভৰ অভিযান অসম 2.0 আৰু ইয়াতে আপোনালোকে চেক কৰিব পাৰে আপোনাৰ প্ৰিভিয়াছ যিটো 2023 চনত কৰিছিলে আকৌ কৰিব লাগিব নেকি আৰু চেক কৰিব। এই স্কিমটো হৈছে বন্ধুসকল, যিসকল লোক কেণ্ডিডেটে বিজনেছৰ পৰা ইণ্টাৰেষ্ট ব্যৱসায় কৰিব বুলি এপ্লাই কৰিছিলে, তো সেইসকলৰ কাৰণেহে, ঠিক আছে। যদি আপোনালোকে ব্যৱসায়ত ইচ্ছুক, তো আপোনালোকে এই স্কিমটোৰ কাৰণে এলিজিবল হয় আৰু আপোনাৰ বয়স 28 বছৰ হ'ব লাগিব, 28 বছৰৰ পৰা ওপৰত 40 ইয়াৰ্ছলৈকে। তো আপোনালোকে যদি ভাবিছে পইচাটো পাই গাড়ী ল'ম, বাইক ল'ম, ঠিক আছে, ব্যৱসায় নকৰি, তো আপোনালোকে ইয়াৰ কাৰণে এইটো এলিজিবল নহয়, ঠিক আছে। ব্যৱসায়ৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াতে চব টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। তো ক্লাবৰ চাই ল'ব, ৰেজিষ্ট্ৰেশ্যন এণ্ড এলিজিবিলিটি। তো ফাৰ্ষ্ট ইয়াতে চাইন ইন কৰিব লাগিব যদি আগতে কৰিছে। তো আকৌ এবাৰ এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে, ঠিক আছে, এই হিচাপে আপোনালোকে কৰিব লাগিব। ইয়াতে আপোনাৰ ইমেইল ID এণ্ড পাছৱৰ্ড দি লগ ইন কৰিব লাগিব বা OTPৰ জৰিয়তে আপোনালোকে চাইন ইন কৰিব পাৰে। ইয়াতে এটা কেপচা আহিব, কেপচাটো ফিল কৰি আপুনি ইয়াতে লগ ইন কৰি দিব। লগ ইন ফেইল, তো ইয়াতে OTPৰ জৰিয়তে আপোনালোকে চাইন ইন কৰিব পাৰে। মোৰ চাইন ইন হৈ গৈছে আৰু ইয়াতে মোৰ দেখা পাব যে মোৰ নাম আহিছে ইয়াতে, আৰু ইয়াতে এখন ৰেজিষ্টাৰ নাও বুলি এটা অপশ্যন আহিছে, ঠিক আছে। আকৌ কৰিব লাগিব এইটো। তো এবাৰতে হৈ নাযায়। যোৱা বছৰ যদি আপোনালোকে কৰিছে 2023 চনত, তো আকৌ এইখন ছেম ফৰ্ম ৰিছাবমিট কৰিব লাগিব আপোনালোকক। তো আপোনালোকে যদি এক্সচেঞ্জখন আপোনাৰ আপডেট কৰা নাই, তো আপডেট কৰিব লাগিব, কাৰণ এইখন আপডেট হোৱাটো জৰুৰী। যদি আপডেট নকৰে ইয়াতে ভেৰিফিকেশ্যন নহ'ব কমপ্লিট। তো এইখন এক্সচেঞ্জখন খুবেই প্ৰয়োজনীয়। তো ফাৰ্ষ্ট আপোনাৰ নাম দিব লাগিব আৰু এই নামটো আপোনাৰ বেংক একাউণ্টৰ সৈতে ছেম হ'ব লাগিব স্পেলিং। তো মিষ্টেক হ'লে আপোনালোকে মিষ্টেক নকৰিব। তো ফাৰ্ষ্ট আপোনাৰ নামটো বেংক একাউণ্টৰ লগত ছেম দিব লাগিব। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো চিলেক্ট কৰোঁতে আপুনি কেলেণ্ডাৰখন চিলেক্ট কৰিব ফাৰ্ষ্ট, কাৰণ ইয়াতে আপোনালোকে টাইপ কৰিলে ভুল দেখায়। তো আপোনালোকে যদি ভুল দেখিছে, তো ইয়াতে কেলেণ্ডাৰখন ওলাব ফাৰ্ষ্ট, তাৰপিছত মান্থ, তাৰপিছত তাৰিখ চিলেক্ট কৰিব আৰু ইয়াতে কাষতে থকা পেন কাৰ্ড নম্বৰটো এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াতে আছে এক্সচেঞ্জ আপোনাৰ এক্সচেঞ্জ নম্বৰটো দি ভেৰিফাই কৰিব লাগিব। তো ভেৰিফিকেশ্যন ফেইল, নামটো মেচ হোৱা নাই। এক্সচেঞ্জ কাৰ্ডৰ সৈতে যদি মেচ হৈ আছে, তো তেতিয়াও ভুল দেখাব, ঠিক আছে। যদি মিছ হৈ আছে, মেচ, যদি সকলোখিনি গণ্ডগোল হৈ আছে, তো হয়তো আপোনাক কাৰেকশ্যন কৰিব লাগিব এক্সচেঞ্জখন, নহ'লে আপোনাৰ বেংক একাউণ্টখন, দুটাৰ এটা শুদ্ধ কৰিব লাগিব। তেতিয়াহে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হ'ব, কাৰণ মিছ হ'লেতো গম পায় বেংকে লোন নিদিয়ে কেতিয়াও, ঠিক আছে। আপুনি শুধৰাই লৈ আহক কিবা হওক, তো এনেকুৱা ধৰণৰ বহুতো প্ৰব্লেম হৈ আহে। তো আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনাৰ চব কেটাগৰী চিলেক্ট কৰিব, আপুনি কোনটো বিজনেছ কৰে। তো ইয়াতে মই দি দিছোঁ ষ্টেচনাৰী ছেক্টৰ এণ্ড কাষ্টম প্ৰিণ্টিং দিব পাৰে, বা ছাৰ্ভিচ বা লাইভ, যদি চব আছে ষ্টেচনাৰী, তো এইটো চিলেক্ট কৰি দিব আপোনাৰ, ঠিক আছে। তাৰপিছত ইয়াতে আপোনাৰ ফটো এখন চিলেক্ট কৰি ল'ব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। আৰু ইয়াতে যদি আপোনাৰ বিজনেছ পুৰণা বিজনেছ হয়, নতুন আপগ্ৰেড কৰিব পাৰে, তো এক্সাইটিং দিব। আৰু নতুনকৈ যদি আৰম্ভণি কৰিব বিচাৰে, তো প্ৰপ'জ বুলি দি দিব। ইয়াতে আপোনাৰ বিজনেছৰ লোকেশ্যনটো
দি দিব কোনটো জেগাত মানে বিজনেছ ছেট আপ কৰিছে, ঠিক আছে। তো এইখিনি ফিল কৰাৰ পাছত ইয়াতে আপোনাৰ গ্ৰেজুৱেশ্যনৰ এইখিনি দিব, এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত ইয়াতে তলত একাউণ্ট নম্বৰটো দি দিব, যিটো বেংকৰ একাউণ্ট দিব বিচাৰে সেইটো। তো এনেকৈ দিয়াৰ পিছত গ'লে আপোনালোকে 100 টকা পে' কৰিব লাগিব, ছাবমিট কৰিব। তো আপোনাৰ সম্পূৰ্ণ হৈ যাব। তো আশা কৰোঁ ভিডিঅ'টো চাব লাগিলে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিলৈ মানে জয় অসম।